তো হাই হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে এতিয়া মই গৈ আছোঁ এখন প্ৰগ্ৰেম চাবলৈ। কুসুম কলেজ আহিব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 5 কিলোমিটাৰমান হ'ব। তো তাত আমি এতিয়া ফাংচনখন চাবলৈ গৈ আছোঁ। তো নাজানো এতিয়ালৈকে ভাল লাগিব না বেয়া লাগিব। তো যদি ভাল লাগে তো ভালেই লাগিব, পূৰা নাচিম। কুসুম কৈলাশ আহিবতো, নাচিবতো লাগিবই। তো তেনেহ'লে বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আৰু মই এতিয়া ঘৰৰ পৰা ওলাই যাওঁ মামাৰ স্কুটি লৈ। আৰু লগৰ এটা যাব, ইয়াৰ পৰা লগৰ এটা নিম। আৰু তাক ফোন চোন কৰি লওঁ, ৰেডি কৰি লওঁ। আৰু মোৰ স্কুটিখনটো অৱস্থাই নাই। সেইদিনা এফালে যাওঁতে এইবোৰ চব ভাঙি খতম হৈ গ'ল। আৰু ঘৰত দিবলৈ নিবিচাৰে মানে। আৰু প্ৰথম কথা, এতিয়া মই স্কুটিখনৰ তেলটো চাই লওঁ, নহ'লেতো ফাংচনত ঠেলি থকা এনেকুৱা হয়তো। কাৰ হয় ক'বচোন? মোৰতো পূৰা হয়। তেল চেল নোচোৱাকৈ গুচি যাওঁ, তাৰপিছত ঠেলোঁ। আৰু এতিয়া লগৰটোক লগ পাই গ'লোঁ। এইটো মানে কালি আমি কি বুলি কয়, কালি মই নহয়, কালি বিয়া খাবলৈ গ'ল এঘৰত। তো বিয়া খাবলৈ মই ক'লোঁ কি মোকো লৈ যা, মোৰ লগত আহি দিব পাৰিবি। তো মোক নোকোৱাকৈ মনে মনে গুচি গ'ল বিয়া খাবলৈ। ইয়াৰ লগত যোনে গৈছিলে সি গ'লগৈ। তো তাত ফচি থাকিলে। তো সেইকাৰণে নিব লাগে হয় নাই, কওকচোন আপোনালোকে কওক। সেইকাৰণে অলপ ভুগিলে। তথাপিও মই কৈছিলোঁ আজি নাযাওঁ, ময়ো নাযাওঁ বুলি ঠগি আছিলোঁ। তথাপিও লগৰ হয় যে উপায় নাই। আৰু এতিয়া ক'ত যাবি থং? ক'ত যাবি? হে কেলে? কি চাব? বিহু চাব। কোন আহিব? নাচিবি নাই? হে তামাম নাচিবি? দেখিছে, তামাম নাচিম। মুঠতে আজি ভিডিঅ'টো মজা পূৰা এনজয় হ'বলৈ গৈ আছে। আপোনালোকে চাই থাকক। আৰু যদি ভাল লাগে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ। ভিতৰতো আমি সোমাই আহিলোঁ। তো তাত এতিয়া কিবা কিবি নৃত্য চলি আছে জনগোষ্ঠীসকলৰ। আমি এতিয়া দোকানৰ ফালৰ পৰা আহোঁগৈ এপাক, দোকানখিনি চাওঁগৈ। আচলতে মেইন প্ৰগ্ৰেমৰ দোকানখিনি মেইন তাৰমানে। তো দোকানখিনি এবাৰ চাই আহোঁগৈ কি কি আছে দোকানত। ইয়াত কফি খাওঁগৈ বুলি ভাবিছোঁ। চাওকচোন কিমান ধুনীয়া ধুনীয়া ছোৱালী ৰখি আছে। লাজে লাগিছে নহয়, কেনেকৈ কিনোগৈ বাৰু। কফি খাওঁগৈ বুলি ভাবিছোঁ। তো ছোৱালী ৰখি আছে, লাজ লাগে নহয়। তথাপিও গৈ চাওঁ দেচোন। বিহুলৈ আহিছোঁ যেতিয়া বাদাম নাখালে কেনেকৈ হ'ব। ইয়াত বাদাম আনিছে এখেতে, বাদাম আনিছে, বাদাম খাবলৈ দিছে। সেইটো গাজনী কেতু ভাই, সেইটোত আমাৰ জবলা। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন দেই। ডেছক্ৰিপশ্যনত লিংকটো থৈ দিব। তোমাৰো ইউটিউব চেনেল আছিলে? মোৰ আছে। গুচি গ'ল তোমাৰ মনৰ ভাৱ? বুজাব নোৱাৰোঁ মই। ভাল লাগিছে না বেয়া লাগিছে? মই এতিয়া বুজাব নোৱাৰোঁ মই। ভাল লাগিছে না বেয়া লাগিছে ক? মই যেনেও বুজাব নোৱাৰোঁ তাৰমানে। এইটো তুমি কি খাই আছা? কাঁচা বাদাম। গোটেইটো গাই দিয়াচোন, গোটেইটো গাই দিয়া। মোৰ জানা নাই, জুবিনে হাৰ মানি যাব মোৰ গান গালে, সেইকাৰণে মই নাগাওঁ তাৰমানে। জুবিনে হাৰ মানি যাব? তুমি কেমেৰা আৰু মানে এতিয়া ছিংগাৰ আহি পাই গ'লি। এতিয়া হুঁচৰি মাৰি আছে আৰু এইফালে
হুঁচৰি জাক হৈ আছে তাৰপিছত উঠিব কুসুম কৈলাশ নাচিবানে নাচিম কিমান নাচিবা পুৰা নাচিম পুৰা তো এতিয়া কুসুম কৈলাশ আহি পালেহি এইফালে সিহঁতৰ মিউজিচিয়ানখিনি আহি আছে ৰিদম শুনা নাই হয় চেলফি এটা লওঁ চেলফি ল'বলৈ এইফালে এতিয়া কুসুম কৈলাশে গান গাই আছে কিন্তু ইয়াৰ পৰা ভালকৈ দেখিয়ে নাপাওঁ এনেই আহিছোঁ আৰু চাবলৈ ভালকৈ চেহেৰাটোৱে দেখি পোৱা নাই মাতটো অহা নাই ভালকৈ তো এইফালে ডেকা ল'ৰা একদম ভৰি হিলাই আছে লাহেকৈ মানে পিক আপ দিছেগৈ আৰু বিহু গান ভালকৈ গালে মানে পূৰা নাচিব লাহেকৈ পিক আপ দিছা ন তুমি